So okay guys, a very good morning to all of you. Our time হৈছে এতিয়া 1 বাজিব হ'ল। So good morning or good afternoon হ'ল। 1 বাজিব হ'ল আৰু সানডে তো হ্যাপি সানডে। বহুত দিন চেইনটো লিভ কৰা নাছিলোঁ বেহিকে হ'ল। So চেইনটো লিভ কৰিলোঁ আৰু ইয়াৰ পৰা মোক কিবা সাউণ্ড ওলাইছে। কি ওলাইছে জানো? চেইন স্প্ৰকেট নহয়, কিবা বেলেগ কিবা প্ৰব্লেম এটা হৈছে, কিবা সাউণ্ড দিছে নাজানো। আৰু ডেকাথলন যাব লৈছোঁ, এটা বস্তু কিনিব লাগে। কি বস্তু সেইটো গম পাব ভিডিঅ'টো চাই থাকিলে, আৰু কিয় কিনি আছোঁ সেইটো কম বাৰু, বঢ়ি আছে। চ' আগত লগৰ এজনী যাব, লগৰজনীক লৈ লওঁ, তাৰপিছত ধুনীয়াকৈ আকৌ লগ পাই আছোঁ। চকে গাইজ বঢ়ি আছে, চানমাৰি আহি পালোঁহি আৰু লগৰজনীকো বহাই ল'লোঁ আৰু এইফালে গৈ আছোঁ। হাইৱে হৈ যোৱা নাই, মানে মোৰ মালিকত এটা বস্তু দিব আছে ল'ৰা এজনক, তো এই বস্তুটো দিব লাগিব। তো সেইটো কাৰণে মানে সি আহিম কৈ আছিলে, আহিবৰ কাৰণে সময় পোৱা নাই, তাৰে বস্তু। তো সি আহাতছে মই এইফালে গৈ আছোঁ যিহেতু, তো সেইটো কাৰণে মই দি থৈ গুচি যাম সি অহাতকৈ। তো যিকোনো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। হোৱাটছআপ ৱেলকাম টু মাই ইউটিউব চেনেল আকাৰ ভেজ ব্লগ। আৰু আহি পালোঁ চানমাৰি। আজি ভিৰ ইমান নাই বাৰু, জাম চাম কম আছে। এতিয়া মালিগাঁৱত নাজানো আৰু কিমান জাম লাগে, এইখিনিতো বৰ্তমান ঠিকেই আছে। ঠিক আছে, দি দিব আপুনি আহিলে। কি যাম বে, সেই বস্তুটোৰ কাৰণে এইফালে আহিব লগা হ'ল, নহ'লে হাইৱেতে গ'লোঁ হয়। এইটো বস্তু দিবৰ কাৰণে এইফালে আহিছোঁ, যাম চোৱা না বে, নহ'লে হাইৱেতে গুচি যাব পাৰিলোঁ হয়। হা হা কমিছে বে, এতিয়া জোৰ ৰ'দত লাগিব ধৰিছে। চ' অ'কে গাইজ, ফাইনেলি ডেকাথলন আহি পালোঁহি আৰু ইয়াতে ক'ৰবাত বাইকখন পাৰ্ক কৰি লওঁ, পৰি আছে। হেলমেটটো দিয়া। হা বেয়া হৈ গ'ল। চ' ইয়াতে আহিছোঁ মানে এটা জোতা ল'বৰ কাৰণে আহিছোঁ। কি কাৰণে লৈ আহিছোঁ ক'ম বাৰু পিছত। ইয়াতে ট্ৰেকিং শ্বু লাগে, তো জোতাযোৰ লৈ লওঁ, পৰি আছে। আৰু ভিতৰত কেমেৰা কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো, যদি পাৰোঁ দেখাম আৰু যদি নোৱাৰোঁ তেন্তে লগ পাই আছোঁ পাছত। सजन रे पास तो आना, ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना, आशिक रहना। ओ सजन रे पास तो आना, ना कभी मुझे छोड़ के जाना, ओ मेरे तू आशिक रहना। ओ চ' অ'কে গাইজ, এইফালে জোতা ল'লোঁ এযোৰ, আৰু টাৱেল দুখন লৈছোঁ, এটা টি চাৰ্ট লৈছোঁ আৰু এটা টৰ্চ লৈছোঁ। পূৰা মানে ট্ৰেকিং কৰা বস্তু লৈ লৈছোঁ আৰু ক'ত যাম কি কথা মই কৈ আছোঁ বাৰু, কাহিনীবিলাক কৈ আছোঁ, বঢ়ি আছে। বাকী এতিয়া প্ৰীতিয়ে বোলে কিবা চাই, কেব চাই, মোৰ হৈ গ'ল ইয়াত বজাৰ। চকে গাইজ বজাৰ হৈ গ'ল আৰু বেগটো ইয়াতে বান্ধি দিলোঁ, মানে বহুত বস্তু হৈ গ'ল ন, তো পিঠিত ল'বৰ কাৰণে দিগদাৰ হ'ব। তো এইবিলাক বস্তু লৈছোঁ মানে আৰু কেইদিনমানৰ পিছতে জক' ভেলী যাম। তো এইখিনি বস্তু মোৰ নহয়, বা এজনীৰ হয়, ইণ্ডিয়ান ইভাৰ হয়। তো তাইৰ কাৰণে তাই নাই, কালি তাই শিলচৰ গুচি গ'ল। চ' সেইটো কাৰণে ক'লে যে মোকে লৈ থ'ব দিলে, তো সেইটো কাৰণে মই লৈ মেলি থৈ দিছোঁ আৰু সময়ত তাইক দি দিম, বঢ়ি আছে। তো এতিয়া যাওঁ লোকেল ধাবাত গৈ পিনে কিবা এটা খাওঁগৈ। একো খোৱা নাই, ৰাতিপুৱা শুই উঠি অকল চুজি খাইছোঁ, চাহ খাইছোঁ, আৰু প্ৰীতিও একো খোৱা নাই বোলে, চাহ খাই আহিছে ঘৰত অকল। তো সেইটো কাৰণে গৈ কিনে লোকেল ধাবাতে কিবা এটা খাওঁগৈ, বঢ়ি আছে। तू मेरा रोज कम लिटिल रोज, तू मेरा रोज कम लिटिल रोज। दे दिए कितना दे दिए, तेरी याद सताए रात रात। বকুল যাওঁ। চকে বঢ়ি আছে, ওলালোঁ খাই মেলি। আৰু এতিয়া টাইম হৈছে 4:10 আৰু বতৰটো দেখা পাইছে পূৰা ডাৱৰীয়া টাইপ কৰিছে, কিন্তু বৰষুণ নিদিলে হ'ল। বৰষুণ দিলে চেচ টাইপ, বেক চাইড পূৰা চেচ হৈ যাব। তো সেইটো কাৰণে বৰষুণ নালাগে, বতৰটো এনেকুৱা কৰি থাকক, কোনো খেল নাই, কিন্তু বৰষুণটো নিদিলে হ'ল আৰু।
চ' অ'কে গাইছ বঢ়িয়াছে দীপৰ বিল আহি পালোহি আৰু ইয়াতে অলপ ৰখোঁ আজি বতৰটো বহুত ধুনীয়া ছেক্সি ৱেডাৰ কৰিছে তো অলপ ৰখি মেলি ভাইব লওঁ ভাইব লৈ কিনে বঢ়িয়াছে যামগৈ আৰু तेरी याद सताए रात रात तेरी याद सताए रात रात कुछ लीव 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 दिन तेरे किड धा 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 কি লাগবে ব্ৰ ৰাস্তাত আহি আছোঁ হাইৱেত পইচা হেৰাই পাইছোঁ কি খাবা কোৱা কি খাবা কোৱা এতিয়া সেই মানুহজন আমাৰ ইয়াতে ৰখিছিল মানুহজন তেওঁ দেখা পাইছে তেওঁ ল'ম বুলি ভাবিছিল বে দেখাই দিছে উঠা 500 টকীয়া হ'ব লাগিছিল বে অঁ বে দিয়া যোৱা বাই বাই দিয়া হা লোকেল লোকেল ধাবা ভাল লাগে বে খানা খাই আকৌ যাম দিয়া কেতিয়াবা দিয়া দিয়া যাবা তেন্তে হা বাই যা চ' অ'কে গাইজ বঢ়িয়াছে আহি পালোঁ এতিয়া টাইম হৈ গ'ল 5:40 আৰু তেতিয়াৰ পৰা মই ভালকৈ ব্লগ কৰিব পৰা নাই মানে কমফৰ্ট ফিল নকৰোঁ মই কোনোবা পাছফালে থাকিলে তো সেইটো কাৰণে কথাবিলাক পূৰা খুলি কিনে ক'ব পৰা নাই মানে ভিতৰৰ পৰা কৈ আছোঁ আৰু তো যি কি নহওক তাইক ড্ৰপ কৰালোঁ তাইক ঘৰ গৈছে ঘৰত লক্ষী পূজা আছে বোলে তো সেইদিনা সোনকালে গুচি আহিলোঁ নহ'লে লাগতিয়াৰ কাম এটা আছিল এডাল চেল্ফি ষ্টিক লাগিছিল মানে বহুত দীঘল এটা ষ্টিক পাই ন সেই ষ্টিকটো লাগিছিল তো সেইটো ষ্টিক ল'ব যাওঁতে এতিয়া পাওঁ নাপাওঁ কোনো ঠিক নাই কাৰণ ছানডে বন্ধও থাকিব পাৰে আৰু চান্সেছ কম পোৱাৰ অনলাইনে পোৱা যায় বোলে সেইডাল তো সেইটো কাৰণে নগ'লোঁ নহ'লে তাই এইফালেও দেৰি হৈ গ'ল হয় সেইফালে যোৱা হ'লে আৰু দোকান বন্ধ থাকিলে এনেই যোৱা হ'ল হয় তো যি কি নহওক ভিডিঅ'টো এনেই সৰু সুৰাকৈ এটা আজি লাইফষ্টাইল ব্লগ বুলি ক'ব পাৰি আৰু এনেই বনালোঁ যিহেতু ছানডেটো ভিডিঅ' নবনালে ভালেই নালাগে তো সেইটো কাৰণে ছানডে টাইম পাওঁ তো সেইটো কাৰণে এনেই কিবা কিবি এটা বনালোঁ আৰু কেনেকুৱা হৈছে নাজানো চাই কিনে যদি ভাল পালে লাইক কৰি দিব কমেণ্ট কৰিব কেনেকুৱা পালে বাকী শ্বেয়াৰ কৰিব নকওঁ বাৰু বাকী এইটোৱে আৰু ছাবস্ক্ৰাইব কৰিব যে ছাবস্ক্ৰাইব কৰা নাই বাকী এইটোৱে বঢ়িয়াছে চান্দাতে গ'ল কাইলৈৰ পৰা আকৌ ডিউটি তো যি কি নহওক ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি চাই কিনে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে বেল আইকন দবাই দিব যাতে মোৰ নতুন আপডেটবিলাক প্ৰথমতে পায় চ' দিছ ইজ বাই আকৰম বাই চাইনিং অফ টিল দেন ৰাইট হাৰ্ট ৰাইট চেপ বাই বাই থেংক ইউ জয় অসম পিছ পিছ পিছ